হেল্ল' বান্ধৱীসকল, স্বাগতম জনাইছোঁ গুণগুণ চেনেলৰ অন্য এটি ব্লগলৈ। আৰু আজি আপোনালোকক দেখুৱাব ওলাইছোঁ গুণগুণে বিহুত কাৰ পৰা কি উপহাৰ পালে। আৰু এইটো দেখিছে পিংক এণ্ড হোৱাইট, এইটো দিছিলে গুণগুণৰ আইতাকে, আৰু লগত আছিলে হোৱাইট পেণ্ট এটা, আৰু তাই যি পাইছিলোঁ গোটেইখিনি পলিথিন এটাত ভৰাই ৰাখিছিলোঁ মই, আৰু দেখুৱাই আছোঁ আপোনালোকক। আৰু এইটো দিছিলে গুণগুণৰ মুকেশ মামাকে দিছিলে, ফটো অলপ ডাঙৰেই আছিলে এইটো। আৰু এইযোৰ দিছিলে পিংক কালাৰত, গুণগুণৰ মামা আইতাকে দিছিলে। হাতচুটি ফ্ৰক হয় আৰু গেঞ্জি কাপোৰ, গৰমত পিন্ধিব খুবেই আৰাম আছে। পিন্ধিও চাইছিলে তাই, ধুনীয়াকৈ হৈছে তাইৰ তাত। গোটেইখিনি পিংকতে আহিছে চাগে তাই এইবাৰ। আৰু এইটো য়েল্ল' ড্ৰেছ হয়, এইটো হাতচুটি, এইটো গুণগুণৰ দেউতাকে দিছে। মইহে তাই একো দিব পৰা নাই। এইযোৰো পিন্ধি চাইছে তাই, কিন্তু গোটেইখিনিয়ে পিন্ধি চাইছে। আৰু এইযোৰো আছিলে মুকেশ মামাকে দিছিলে, আৰু এইযোৰ হাতচুটি হয়, গৰমত পিন্ধিব আৰাম, গেঞ্জি কাপোৰৰ আছিলে। আৰু এইটো পেণ্টটো দেখিছে এনেকৈ ধুনীয়া ফুটফুটে জেব্ৰা ডিজাইনত আছিলে। আৰু এইটো দিছিলে গুণগুণৰ জেঠীয়েকে, এইটো পিংক এণ্ড হোৱাইট হয়, আৰু হোৱাইটটো পূৰা কাপোৰটো কটন আছিলে, আৰু ফিটা মৰাই হয়। এইটো পিন্ধি চাইছে তাই, এটা ধুনীয়াকৈ হৈছে, গৰমত পিন্ধিব আৰাম হয়। আৰু এইখন দিছিলে গুণগুণৰ ওচৰৰে আইতাকেইজনীয়ে, নিজে হাতেৰে বৈ দিছিলে গাজা মুচিবৰ কাৰণে। আৰু এইটো আছিলে গুণগুণৰ ডাঙৰ মোমায়েকে দিছিলে, যিহেতু ডাঙৰ মোমায়েক বিহুত ঘৰত নাছিলে, আৰু ভাত মুখত দিয়াটো চাগে নাপাব আহি, তো এইটো আগতে দি থৈ গ'ল। তো মামীয়েকে পিন্ধাই দিছিলে তাক আগতে, তো মই আজি এইটো দিলোঁ। ধুনীয়া চেণ্ডেল মিহি আছিলে, আৰু লগত আছিলে গুণগুণৰ ককায়েক আমাৰ গুড্ডু দাদা। আৰু এইযোৰ দিছিলে গুণগুণৰ তাৱেক হয়, আমাৰ এখেতৰ সখীয়ে। ভালে লাগিছে কাপোৰযোৰ। লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত।